বগৰী খেতিৰ দৰে যাতে আমি খেজুৰ খেতিও কৰিব পাৰোঁ তাৰ বিষয়ে আমি আজি আলোচনা কৰিম। মই আপোনালোকৰ আগত দাঙি ধৰিম বগৰী খেতিৰ দৰে যাতে আমি খেজুৰ খেতিও কৰিব পাৰোঁ। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চ' গাইজ, আজি আহিছোঁ আন এটা ভিডিঅ'লৈ। প্ৰথমতে মোৰ ফালৰ পৰা মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। চাওক গাইজ, সকলোকে জনাওঁ যে আপোনালোকে চাইছে বিভিন্ন দেশৰ হওক, বিভিন্ন দেশৰ বিভিন্ন গছসমূহ চাব পাৰিছে। আপোনালোকে 2-1 বছৰৰ পৰা চাব পাৰিছে যে আমাৰ তাতে বগৰী খেতিৰ যি ভালেসংখ্যক খেতিয়কসকলে বগৰী খেতি কৰে, যিহেতু 2-3 বছৰ আগত নাছিলে এই বগৰী খেতিটো, গতিকে সকলোৱে বগৰী খেতি আৰম্ভ কৰিছে। তাৰ মাজতে আপোনালোকে চাব পাৰিছে আমাৰ চৌদি আৰবৰ পৰা খেজুৰ গছৰ পুলি আনি আমাৰ খেতিয়কসকলে লগাবলৈ আৰম্ভ কৰিছে। প্ৰথমতে আমি গৈছিলোঁ, চাব পাৰিব, মই দেখুৱাই আছোঁ মোৰ স্ক্ৰীণত যে খেজুৰ খেতি কেনেকৈ কৰিব পাৰি আৰু খেজুৰ খেতিত লাভৱান হ'ব পাৰি নে নাই। সেই উদ্দেশ্য ৰাখি আমাৰ শিলবৰী অঞ্চলৰ বেচিমাৰিত এজন খেতিয়কে তথা ভাল এক সুদূৰ ভৱিষ্যতলৈ খেজুৰ খেতিৰ যি আৰম্ভ কৰিছে তাকে দৃশ্য আমি চাবলৈ গৈছিলোঁ। গতিকে আপোনালোকে চাব পাৰিছে খেজুৰ খেতিৰ আৰু খেজুৰ গছৰ যি খেজুৰসমূহ ধৰিছে। পাৰিলে যদি আপুনি ইচ্ছা কৰে, যিসমূহ খেতিয়কে যদি ইচ্ছা কৰে বগৰী খেতিৰ দৰে খেজুৰ খেতিও কৰিব পাৰিব। গতিকে আমি সেই উদ্দেশ্যলৈ গৈছিলোঁ, খেজুৰ খেতিটো চালোঁ আৰু খেজুৰ খেতিৰ গৰাকীৰ সৈতে আলাপ আলোচনা কৰিলোঁ। পুলি কেনেকৈ ল'ব পাৰি আৰু পুলি কেনেকৈ কি কৰিব পাৰি তাৰে কথা পাতিলোঁ। সেই বিষয়সমূহ আপোনালোকক জনালোঁ যাতে সকলো বগৰী খেতিৰ দৰে যদি আপোনালোকে এই খেজুৰ খেতিও কৰে তেনেহ'লে অধিক লাভৱান হ'ব বুলি আশা ৰাখিছোঁ। আৰু যদি বিচাৰে যে আমি খেজুৰ খেতিৰ পুলি লগাম আৰু খেজুৰ খেতি কৰিম, তেনেহ'লে আপুনি আমাৰ নিচেই ওচৰত শিলবৰী অঞ্চলৰ বেচিমাৰিত যাব পাৰে আৰু খেতিয়কসকলৰ লগত যি ব্যক্তিয়ে লগাইছে তাৰ লগত কথা পাতিব পাৰে। গতিকে সকলো খেজুৰ খেতিত উপস্থিত আজি শিলবৰী খেজুৰ খেতিত উপস্থিত। চাওক পিছফালে, মোৰ পিছফালে চাওক খেজুৰ খেতি গছ সকলো আছে আৰু পিছফালে চাওক খেজুৰ ধৰিছে। এইটো খেজুৰ আহি গৈছে গছত, চাইছেনে? খেজুৰ গছত আহি গৈছে। আপোনালোকে পিছফালে চাই আছে, মই আপোনালোকক দেখুৱাই আছোঁ জুম কৰি। এইটো চাওক খেজুৰ খেতিত আহি পাইছে। সকলোকে অনুৰোধ জনাইছোঁ যাতে খেতি যদি কৰিব বিচাৰিছে খেজুৰ খেতি, তেনেহ'লে আপুনি খেতিয়কসকলৰ পৰামৰ্শ লৈ বগৰী খেতিৰ দৰে খেতি কৰিব পাৰে। গতিকে এইখিনিয়ে আছিল মোৰ আপোনালোকলৈ বাৰ্তাটো। গতিকে যদি ইচ্ছা কৰে আপোনালোকে সকলোৱে খেজুৰ খেতি কৰিব পাৰিব। আৰু বিভিন্ন ধৰণৰ খেজুৰ আছে, খেজুৰৰ গছ পুলি আছে, গছ পুলিও পাব তাতে। আমি এগৰাকীৰ লগত কথা পাতিছিলোঁ, তেখেতে কৈছে খেজুৰ গছৰ পুলিও পাব ইয়াতে। তো গতিকে সকলোকে ধন্যবাদ জ্ঞাপন কৰি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।